নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। বহুদিনৰ বিৰতিৰ অন্তত আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম ছত্তীশগড় ৰাজ্যৰ বিজাপুৰ জিলাৰ এখন পাৰ্ক। চাবলৈ গ'লে পাৰ্কখন বিশেষ নহয়, কিন্তু নক্সল বা মাওবাদী প্ৰভাৱিত এখন ঠাইক কিছু ক্ষেত্ৰত যে আকৰ্ষণীয় কৰি তুলিবলৈ চেষ্টা কৰিছে, আজিৰ ভিডিঅ'টিত তাকে দেখুৱাবলৈ চেষ্টা কৰিম। বিজাপুৰৰ কালেক্টৰ অফিচৰ সমীপত আৰু 16 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই পাৰ্কখন অৱস্থিত। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই পাৰ্কখন অৱস্থিত। তাৰোপৰি পাহাৰৰ কাষত সিঁচৰতি হৈ থকা শিলসমূহত বিভিন্ন বিষয়ৰ চিত্ৰ অংকন কৰি পাৰ্কখনৰ সৌন্দৰ্য আৰু অধিক বঢ়াই তোলা হৈছে। পাৰ্কখনৰ ভিতৰৰ পৰা পাহাৰৰ ওপৰলৈ যাবৰ বাবে এটি ৰাস্তা আছে, আৰু এই ৰাস্তাটো মানুহ যাবৰ বাবে খাজ কাটি সুবিধাজনক কৰি ৰখা হৈছে। ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে পাহাৰৰ ওপৰলৈ বগাই যাওঁতে কাষত থকা ডাঙৰ ডাঙৰ শিলসমূহতো বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি ৰখা হৈছে। বিভিন্ন গছ-গছনিৰে ভৰপূৰ পাৰ্কখনৰ প্ৰাকৃতিক পৰিৱেশটো অতিকে সুন্দৰ। এতিয়া আমিও চাওঁচোন ব'লক পাহাৰৰ ওপৰতনো কি আছে। ইতিমধ্যে আমি আহি পাহাৰৰ ওপৰত উপস্থিত হ'লোহি। ইয়াত বিশেষ একো নাই, ইয়াত মাত্ৰ দুফালে যোৱা দুটা ৰাস্তা আছে। এই ৰাস্তাকেইটাৰে চাগে গাঁৱৰ ভিতৰলৈ সোমাই যায়, কিন্তু আমি ইয়াতকৈ আৰু ভিতৰলৈ যাব নোৱাৰিম, কাৰণ ইয়াৰ পৰিস্থিতি কেনেকুৱা আপোনালোক সকলোৱে ভালদৰে জানে। পাৰ্কখনত সৰু ল'ৰা-ছোৱালীয়ে উমলিবৰ বাবে বিভিন্ন ধৰণৰ খেলা সামগ্ৰী আছে। আপোনালোকে দেখা পাইছে বহুকেইটা কণ কণ ল'ৰা-ছোৱালীয়ে পাৰ্কখনত খেলি আছে বৰ্তমান। চিত্ৰৰ মাজতে বন্যপ্ৰাণীসমূহক কিমান সুন্দৰকৈ উপস্থাপন কৰা হৈছে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ইয়াৰ লগতে শিলসমূহৰ চিত্ৰৰ জৰিয়তে ইয়াৰ আদিবাসী লোকসমূহৰ উৎসৱ পাৰ্বণ তথা জীৱনশৈলীও প্ৰকাশিত হৈছে। পাৰ্কখনৰ গাতে লাগি আছে এখন ফুলৰ উদ্যান। এই ফুলৰ উদ্যানখনত বিভিন্ন প্ৰজাতিৰ ফুলৰ লগতে বিভিন্ন মূল্যৱান গছ-গছনি ৰোপণ কৰি ৰখা হৈছে।
ইতিমধ্যে পাৰ্কখনলৈ অহা আমাৰ বহু সময় হ'ল। এতিয়া আমি পাৰ্কখনৰ পৰা বিদায় ল'ব লাগিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু পৰৱৰ্তী সময়ত এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ।